নমস্কাৰ, মই সাগৰিকা গোস্বামী। গ্ৰন্থ সান্নিধ্যৰ সুবাস খুব সুন্দৰ এটা পদক্ষেপ আৰু ইয়াৰ জৰিয়তে বিভিন্নগৰাকী ব্যক্তিয়ে বিবিধ কিতাপৰ বিষয়ে ইয়াত আলোচনামূলক তথ্য দাঙি ধৰি আহিছে। আৰু আজি মই এখন কিতাপৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ এইটোৰ কাৰণ বৰ্তমান সময়ত প্ৰত্যেকজন মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বন্ধুসুলভ বস্তু বা সামগ্ৰী হৈছে কিতাপখন। কিয়নো কিতাপখনত যিখিনি কথা থাকে সেই কথাখিনিৰ যিখিনি জ্ঞান, সেই জ্ঞানে মানুহক কেতিয়াও এৰি নিদিয়ে, বিপদৰ সময়তো এৰি নিদিয়ে। গতিকে আজি মই যিখন কিতাপৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেইখন হৈছে ভৱদেৱ ভাগৱতীৰ এখন সংস্কৃত গ্ৰন্থ সতী জয়মতীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সংস্কৃত বিশ্ববিদ্যালয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বৰ্তমানৰ উপাচাৰ্য ডক্টৰ প্ৰফেচৰ দীপক কুমাৰ শৰ্মা ছাৰৰ নবীনা টীকা বুলি তেখেতে সৰলাৰ্থ কৰিছে, যিখন সতী জয়মতী ভৱদেৱ ভাগৱতীৰ পদ্যত লিখা এখন সংস্কৃত কিতাপ। এই কিতাপখন দেখাত একেবাৰে সৰু, কিন্তু ইয়াৰ ভিতৰত যিখিনি তত্ত্বগধুৰ কথা আছে সেয়া এক ভাষাত ক'বলৈ হ'লে হাতী মাৰি ফুৰুকাত ভৰোৱা হৈছে। কিয়নো ভৱদেৱ ভাগৱতীয়ে যিখিনি কথা পদ্যত উল্লেখ কৰিছে সেয়া অসমৰ বুৰঞ্জীৰ কথা, সতী জয়মতীৰ সতীত্বৰ কথা, গদাপাণিৰ গোটেই বংশটোৰ কথা ইমান সুন্দৰকৈ পদ্যত আলোচনা কৰিছে, সেয়া ছাত্ৰ ছাত্ৰীৰ বাবেতো প্ৰয়োজনীয় হয়েই। আৰু সেই পদ্যক সৰলাৰ্থ কৰি ডক্টৰ দীপক কুমাৰ শৰ্মা ছাৰে যিখিনি সৰলাৰ্থ কৰিছে নবীনা টীকা বুলি, সেইখিনিও আমাৰ বাবে অতি মনোৰম, খুব সুন্দৰকৈ উপস্থাপন কৰিছে। এই কিতাপখন পাব্লিছ কৰা হৈছে বাণী প্ৰকাশৰ পৰা আৰু ইয়াৰ 130 টকা প্ৰাইচ হয়। পৃথিৱীৰ প্ৰত্যেকজন মানুহে এই কিতাপখন বুজি পায়, ইয়াৰ তত্ত্বগধুৰ কথাসমূহক বোধগম্য কৰিব পাৰে। তাৰ বাবে শৰ্মা ছাৰে ইংলিছত কথাবোৰ খুব সুন্দৰকৈ ট্ৰেন্সলেশ্যন কৰি দিছে তথা সৰলাৰ্থসমূহ অৰ্থাৎ নবীনা টীকা সংস্কৃতত লিখা হৈছে। কিতাপখনৰ একেবাৰে প্ৰথমতে অসমৰ বুৰঞ্জীৰ কথা খুব সুন্দৰকৈ ইয়াত উপস্থাপন কৰিছে। বিশেষকৈ সংস্কৃত সাহিত্যৰ যি বুৰঞ্জী তাৰ কথাও ইয়াত উল্লেখ আছে। আৰু তাৰপিছতে সতী জয়মতীৰ যিখিনি ইন্ট্ৰডাকশ্যন কথা অৰ্থাৎ পৰিচয়মূলক কথা, সেই কথাখিনি ইয়াত সন্নিৱিষ্ট কৰিছে। অৰ্থাৎ সংস্কৃত কিতাপ এখনত সংস্কৃত পদ্যত ৰচিত প্ৰত্যেকটো শ্লোকত কিছুমান ছন্দ, ৰস থাকে, অলংকাৰ থাকে। গতিকে সেইবোৰৰ বিষয়ে ইয়াত পোনপ্ৰথমে উল্লেখ কৰি দিছে যে কোনটো শ্লোকত কোনটো ছন্দ, কোনবিধ ৰস আছে, কোনটো অলংকাৰ আছে, তেনেকুৱা কথাবোৰ ইয়াত উল্লেখ কৰি। তাৰপিছতে ভৱদেৱ ভাগৱতী যিহেতু এই পদ্যাত্মক খণ্ডকাব্য, সতী জয়মতী হৈছে এখন খণ্ডকাব্য। এই খণ্ডকাব্যৰ যিগৰাকী ৰচক ভৱদেৱ ভাগৱতী, তেখেতৰ পৰিচয়মূলক অকণমান কথা ইয়াত ব্যক্ত কৰিছে। তেখেতৰ জন্ম ক'ত হৈছিল, পঢ়া জীৱন কেনেকৈ আৰম্ভ হৈছিল, ক'ত শেষ হৈছিল, তেখেতৰ সাহিত্য জীৱন কেনেকৈ আৰম্ভ হৈছিল, ক'ত শেষ হৈছিল, বা মৃত্যুলৈকে তেখেতৰ যিবোৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াত 3টা প্ৰবাহ আছে, অৰ্থাৎ অধ্যায় 3টা। ইয়াত প্ৰত্যেকটো অধ্যায় প্ৰবাহ বুলি কোৱা হৈছে যিহেতু খণ্ডকাব্য হয়। আৰু ইয়াতে টোটেল 3টা প্ৰবাহ আছে। আৰু প্ৰথম প্ৰবাহত অৰ্থাৎ একেবাৰে প্ৰথমতে তেখেতে সৰস্বতীক স্তুতি কৰি এটা শ্লোক উল্লেখ কৰিছে। মই কৈ দিছোঁ, লসতু লসতু বাণী শ্বেত পদ্মে সুৰম্যে চলতু চলতু হংসি পাদ পাৰ্শ্বে জনন্যাহ वेदतु वेदतु वीणा रम्य हस्ता च तस्या दहतु दहतु विघ्नम शैव भाषा सुहासा। অৰ্থাৎ ইয়াত সৰস্বতীক প্ৰশংসা কৰি স্তুতিমূলক এটা শ্লোকেৰে এই গ্ৰন্থখনৰ খণ্ডকাব্যখনৰ আৰম্ভণি কৰা হৈছে। খুব সুন্দৰকৈ ভৱদেৱ ভাগৱতীয়ে কৰিছে। তাৰপিছতে ইয়াৰ অসমীয়া ভাঙনি আছে, এছামিজ ট্ৰেন্সলেশ্যন আছে, যাতে অসমবাসীয়ে সেই বুৰঞ্জীৰ কথা ধুনীয়াকৈ বুজি পাব পাৰে। তাৰ বাবে অসমীয়া ট্ৰেন্সলেশ্যন ইয়াত দিয়া হৈছে। তাৰপিছতে ইংলিছ ট্ৰেন্সলেশ্যন, যাতে সমগ্ৰ পৃথিৱীয়ে অসমৰ এই খুব সুন্দৰ
ইতিহাসক বুৰঞ্জীক আঁকোৱালি ল'ব পাৰে তাৰ বাবে ইংলিছ ট্ৰেন্সলেশ্যন দিয়া হৈছে। আৰু তাৰপিছতে আছে নবীনা বৃত্তি অৰ্থাৎ নবীনা টিকা। ইয়াত সৰলাৰ্থ কৰা হৈছে দীপক কুমাৰ শৰ্মা ছাৰৰ দ্বাৰা। আৰু ইয়াত প্ৰত্যেকজন ব্যক্তি যাতে সৰল সংস্কৃতত কথাখিনি সেই লচটো বাণী সেই শ্লোকটোৰ অৰ্থখিনি বুজি পাব পাৰে তাৰ বাবে ইয়াত সৰল সংস্কৃতত ব্যাখ্যা কৰা হৈছে। এনেদৰে প্ৰত্যেকটো প্ৰবাহৰ প্ৰত্যেকটো শ্লোক এছামিজ ট্ৰেন্সলেশ্যন, ইংলিছ ট্ৰেন্সলেশ্যন আৰু সংস্কৃত সৰলাৰ্থৰে খুব সুন্দৰকৈ সন্নিৱিষ্ট কৰা হৈছে, উপস্থাপন কৰা হৈছে। এই কিতাপখনৰ প্ৰথম অধ্যায়ত অৰ্থাৎ প্ৰথম প্ৰবাহত ২৭টা শ্লোক আছে, 27 ভাৰ্চেছ আছে। তাৰপিছত দ্বিতীয় প্ৰবাহত আছে 31 ভাৰ্চেছ অৰ্থাৎ ৩১টা শ্লোক আছে। আৰু তাৰপিছত যিটো শেষৰ অন্তিম অধ্যায় অৰ্থাৎ তৃতীয় প্ৰবাহ হয় তাত আছে টোটেল 42 ভাৰ্চেছ অৰ্থাৎ ৪২টা শ্লোক আছে। আৰু একেবাৰে শেষত সতী জয়মতীৰ সতীত্বৰে এই গ্ৰন্থখনৰ অন্তিম পৰ্যায়ত উপনীত হোৱা হৈছে। সৰস্বতী বন্দনাৰে আৰম্ভ কৰি এই গ্ৰন্থখনত অসমৰ বীৰ পুৰুষসকলৰ অৰ্থাৎ লাচিত বৰফুকন, চুকাফা, মহাপুৰুষ হৰিদেৱ, শংকৰদেৱ এই জ্যেষ্ঠ মহাপুৰুষসকলৰ কথা, তাৰপিছতে অসম বুৰঞ্জীৰ যিবোৰ বীৰ বীৰাংগনাৰ কথা সেই কথাবোৰ উল্লেখ কৰা হৈছে শ্লোকৰ মাধ্যমেৰে। তাৰপিছতে গৈছে গদাপাণি বা সতী জয়মতীৰ যি পূৰ্বপুৰুষৰ কথা, কেনেদৰে সেই বংশ প্ৰতিষ্ঠা হৈছিল, ল'ৰা ৰজাৰ কথা, লাই লেচাইৰ কথা, তাৰ কথা আছে বৰ্ণনা। তাৰপিছতে সতী জয়মতীয়ে কেনেদৰে গদাপাণিক পলাই পঠাইছিল যাতে তেওঁক অংগক্ষত কৰিব নোৱাৰে, আৰু পৰৱৰ্তী সময়ত গদাপাণিয়ে কেনেকৈ নগা পাহাৰৰ পৰা আহি নিজৰ ৰাজপাট গ্ৰহণ কৰি প্ৰজা শাসন কৰিলে তাৰ বিষয়েও উল্লেখ আছে। বিশেষকৈ ক'বলৈ গ'লে সতী জয়মতীৰ সতীত্বৰ কথাৰে এই কাহিনীৰ আৰম্ভ হৈছে আৰু শেষ হৈছে। ইয়াৰ মূল চৰিত্ৰ বুলি ক'বলৈ গ'লে বীৰাংগনা সতীৰ জয়মতীৰ কথা উল্লেখ আছে। আৰু সেয়েহে একেবাৰে শেষত সতী জয়মতীৰ সতীত্বৰ বৰ্ণনাৰে কৈছে কাৰং কাৰং শৌৰ্যা লীলাং শুদ্ধেশা মুক্তৱা দেহম সাধ্য়া সামাধ্বৈ সম্প্ৰায়াদ্ৰম্যে স্বৰ্গীয়ে হৰ্ম্যে यावत् चन्द्रं वा सूर्यं वा जीवा द्रक्ष्यन्ति व्योम्नि स्मृत्या चिह्नानि श्रेष्ठाया भास्यन्ते स्वान्ते अस्माकं। তৃতীয় অৰ্থাৎ অন্তিম প্ৰবাহৰ অন্তিম শ্লোকত যিখিনি অসমীয়া ট্ৰেন্সলেশ্যন আছে অৰ্থাৎ অসমীয়া অনুবাদ আছে সেইখিনি ইয়াত থকা ধৰণে মই আপোনালোকক অৱগত কৰাইছোঁ। এই পবিত্ৰ সতীয়ে অৰ্থাৎ জয়মতীৰ কথা কৈছে, এই পবিত্ৰ সতীয়ে মৰতভূমিৰ বহুলীলা শেষ কৰাৰ পাছত দেহত্যাগ কৰি অসমৰ পৰা স্বৰ্গৰ ৰম্য অট্টালিকালৈ গ'ল। প্ৰাণীসকলে আকাশত চন্দ্ৰ সূৰ্যক দেখি থকা কাললৈকে আমি অসমবাসীৰ অন্তৰত সেই শ্ৰেষ্ঠা সতীৰ স্মৃতিৰ চানেকিবোৰ জিলিকি থাকিব। অসমৰ বুৰঞ্জীৰ কথা ক'বলৈ গ'লে সতী জয়মতীৰ কথা একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে অলপ অচৰপ হ'লেও জানে। আৰু সেই সতী জয়মতীৰ যি সতীত্বৰ কাহিনী সেয়া সঁচাকৈয়ে অনুকৰণীয়, কিয়নো সেইগৰাকী সতীৰ বাবে আজি অসমৰ যিখিনি বুৰঞ্জীৰ শান্তিসুলভ ব্যাখ্যা সেয়া আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে এই কিতাপখনত সতী জয়মতীৰ লগতে অসমৰ বীৰ বীৰাংগনাৰ কথা, মহাপুৰুষৰ কথা তথা সংস্কৃত কিছুমান সাহিত্যৰ লগত জড়িত ছন্দ, ৰস, অলংকাৰ আদিৰ বিষয়ে তথা ভৱদেৱ ভাগৱতীৰ যি পৰিচয়সুলভ কথা তাৰ প্ৰত্যেকটো বিষয়ক সাঙুৰি এই কিতাপখনত যিখিনি কথা উল্লেখ আছে ভাবোঁ একেবাৰে প্ৰথম শাৰীৰ পৰা একেবাৰে অন্তিম শাৰীটোলৈ প্ৰত্যেকটো ৱৰ্ডে আমাৰ বাবে অনুকৰণীয়, অনুসৰণীয়। এনেদৰে এই কিতাপখন আৰম্ভণিৰ পৰা শেষলৈকে যিখিনি একেবাৰে মূল কথা মই আপোনালোকক অৱগত কৰালোঁ। আৰু আপোনালোকেও এই কিতাপখন যদিহে পঢ়ে তেতিয়াহ'লে বহুখিনি অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰত বহুখিনি উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। আৰু কেৱল অসমৰ মানুহেই নহয়, মই আগতেও কৈছোঁ যিহেতু ইয়াত ইংলিছ ট্ৰেন্সলেশ্যন আছে, পৃথিৱীৰ প্ৰত্যেকজন মানুহে অসমীয়া ভাষাক, অসমীয়া জাতিক, অসমৰ বুৰঞ্জীক বুজি পোৱাৰ বাবে এই কিতাপখন আমাৰ বাবে সম্পদস্বৰূপ। ধন্যবাদ।